এই ইমান টাইম কৰিব লাগে নেকি? ৰ'ব মই কিমান আছো মইহে জানো। বল বল বল। মিঠাইটো মানে আৰে আপুনি নতুনকে ছোৱালীজনী চাবলৈ যাব, অন্তত মিঠাই কেইটামান নিনিলে বেয়া হ'ব নহয়। বাধ্যতামূলক নেকি? কিয় আগতে এক্সপিৰিয়েঞ্চ নাই? হাইট ক'ৰ পৰা থাকিব, মণিক পলুৱাইহে আনিছিলে। মাৰিব দেই মানুহ আপুনি। আচ্ছা ৰ'বচোন, মই এই দাইকেইডাল খুৱাই নগ'লে বেয়া হ'ল নেকি? লেতেৰাকে ওলাইছে, ভালহে লাগিছে, তেতিয়া মোক বেছি ধুনীয়া দেখিব। চশমাখন একেটা বস্তু দুটা পিন্ধিলে বেয়া। বলক হাতনিয়াৰ এইটো কি মিঠাইটো পোলা? হয় ছাৰ। আপুনি দেখোন বন্ধু পত্নীৰ মৃত্যু খবৰ ল'বহে যোৱা কথা আছিল। তালৈকে যাম। ইমান সাজি কাচি মিঠাইটো পোলা লৈ? ঠিকেই ছাৰ, আচলতে মোৰ বন্ধুৰ পত্নীয়ে মিঠাই খুব ভাল পাইছিলে। মই ভাবিলোঁ মানুহজনীকতো নাপালোৱেই, যদি চিতাতে মিঠাই কেইটামান দিব পাৰোঁ অন্তত আত্মাটোৱে শান্তি পাব। খবৰদাৰ, চিধা থানালৈ বলক। কিন্তু ছাৰ তেখেতৰ আত্মাটো মিঠাই বহুত ফাঁকি দিছে খাটনিয়াৰ, লাজ নালাগে আপোনাৰ? আৰু তই? মই কিবা এটা খাবলৈ আহোঁতে ককাইদেউক লগ পালো। থানাৰ ওচৰত হোটেলৰ অভাৱ লাগিছে? তই আজি থানালৈ, তোক মিঠাই খুৱাই আছো। চব তোৰ কাৰণে। মই কি কৰিলোনো নিজৰ বুলি? তইহে মিঠাই কিনা আইডিয়াডাল দিছিলি। বল বল ছোৱালী চাবলৈ। শহুৰৰ ঘৰলৈ বল, থানালৈ। আজিকালি ধুন পেছৰ গতিটো বাঢ়িছে। আমি তেনেকুৱা ষ্টেণ্ডাৰ্ড। মোহনে কালি কথা এটা কৈছিলে, সঁচানে? কিবা এটা কথা যে সুধি আছো, উত্তৰ নিদিয়ে কেলে? তুমি মাষ্টৰনী? মই মাষ্টৰনী, সুধিছো উত্তৰটো দিয়ক। নিদিওঁ, যোৱা। ঠিক আছে, উত্তৰ নিদিয়েতো। ময়ো ইয়াৰ ব্যৱস্থা কৰিব জানো নহয়, এতিয়াই ছাৰৰ ওচৰলৈ গৈ আছো। থানাত নোসোমাবা, গুলিয়াই মাৰিম তোমাক। মৰিলে মৰি যাম। যেনেকে কনকলতাই দেশৰ কাৰণে বুকু পাতি দিছিলে, ময়ো নিজৰ অধিকাৰৰ কাৰণে বুকু পাতি দিম। নেলাগে তই বুকু পাতিব। ঘৰত যিটো এটম বম সোমোৱাই আছো, তই এনেই চেটে ভবি। বায়নৰ ঘৰৰ খোলহে তই, একেটা চেৱকে কিমান শুনিব। এতিয়া মই খোল হা?